ফ্ৰেণ্ডছ, আজি 12 জুলাই। তো আজি ৰথযাত্ৰা সকলোৱে জানি পায়। তো এতিয়া আমি গৈ আছোঁ ছত্ৰচাল, মানে ৰামৰায়কুটি ছত্ৰ ৰথযাত্ৰা চাবলৈ। তো এতিয়া আমাৰ টাইমটো অভাৰ হৈ গ'ল, 3:30 বাজি গৈছে, 3:30। তো চাগে দেখিব নোৱাৰিম, মানুহ চানুহ নায়ে। যোৱা বছৰ লকডাউন আছিলে, সেইকাৰণে যাব পৰা নাই, একেবাৰে লকডাউন আছিলে। তো যদি এইবাৰ লকডাউন নাই, 5টাৰ পৰা কাৰফিউ চলি আছে। তো তথাপিও গৈ আছোঁ, চাওঁ অলপ কিবা যদি দেখিব পাৰোঁ। তো যোৱাৰ কথা মৰ্ণিঙতে আছিল, কিন্তু অলপ অসুবিধাৰ কাৰণে যোৱাটো নহ'ল মৰ্ণিঙত। তো বলক আমাৰ লগত চাই আহোঁ ছত্ৰচালৰ ৰথযাত্ৰাটো কেনেকুৱা হৈ আছে, বা আই থিংকটো হৈ গৈছে। চ' তথাপিও বলক। তো ফ্ৰেণ্ডছ, ফাইনেলি পাই গ'লোঁ ছত্ৰচাল, ৰামৰায়কুটি ছত্ৰ। তো আহাতে অলপ লেট হৈ গ'ল, 4:30 বাজি গ'ল। 4:30 বাজা নাই, 4:10 হৈ গৈছে। তো ইয়াত মানুহ চানুহ নায়ে, চব যিখিনি আহিছে চব গুচি গৈছে, আৰু মেলাটো নায়ে এইবাৰ। তো মোৰ লগত আহিছে ডালিম দা, এফালে আছে, আৰু এইফালে আছে আৰু এজন ব্ৰাদাৰ। তো চাই থাকক ভিডিঅ'টো। আমাৰ ছত্ৰটো অলপ দেখুৱাবলৈ চেষ্টা কৰিম। ৰথযাত্ৰাটো দেখুৱাব নোৱাৰিলোঁ, কাৰণ আহাতে অলপ লেট হৈ গ'ল। তো এইবাৰ মেলা হোৱা নাই, তথাপিও আহিছোঁ চাবলৈ, কিন্তু আহাতে অলপ লেট হ'ল কিবা প্ৰব্লেমৰ কাৰণে। তো চাই থাকক ভিডিঅ'টো, অলপ চেষ্টা কৰিম ৰামৰায়কুটি ছত্ৰটো দেখুৱাবলৈ। ফ্ৰেণ্ডছ, এইখন হ'ল আমাৰ পুৰাণ ৰথ, বহুত পুৰাণ, মানে আমাৰ জন্মটো বাদ দিয়া 300 বছৰ আগৰ কথা, মানে বহুত আগৰ হয় এইখন। ঠিক আছে, তো এইখনক চাই এখন নতুন বনাইছে কাঠৰ, চাওক ভালে আছে। এইখন একদম ছেম বনাইছে, খালি এইখন পিতলৰ, এইখন কাঠৰ, একদম ছেম। ক'ত আহিলোঁ, এই মানুহ চানুহ এটাও নাই, চব ডালিমদাৰ কাৰণে। মানে আজি ডালিমদাৰ কাৰণে লেটটো হ'ল। কৰোণা নাথাকিলেতো কথাটো বেলেগ আছিল, 6টালৈকে মেলাখন থাকে, কিন্তু কৰোণাৰ কাৰণে নাই, একো নাই। ইয়াত কুঁৱা এটা আছে, চাওক বহুত পুৰণা কুঁৱা, এইটো বহুত বছৰ আগতে বনাইছে। এইখিনি ঘৰত আঁঠুৰিখিনি থাকে, মানে ইয়াত অল টাইম আঁঠুৰি পাব, যিকোনো টাইমত আহিলে আঁঠুৰি লগ পাব। ঠিক আছে, ইয়াত মানে কেইটামান আঁঠুৰি থাকে, ৰুম কেইটা। তো ইয়াত এটা ঘৰ আছিল, বহুত পুৰণা ঘৰ, 300 বছৰ আগৰে ঘৰ, মানে যেতিয়া মানে ভিতৰখন হেৰি হৈছে, মানে এইটো যেতিয়া উদ্বোধন হৈছে তেতিয়াৰে পৰা ইয়াত পুৰণা এটা ঘৰ আছিল। কিন্তু এইটো মানে এতিয়া চৰকাৰে মডিফাই কৰিছে, মানে আপডেট কৰি নতুন বিল্ডিং দি আছে। ঠিক আছে, তো ইয়াত বিল্ডিংটো হৈ আছে। তো হোৱাৰ পিছত বহুত ধুনীয়া লাগিব, কাৰণ আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ এইটো বেষ্ট ছত্ৰ, আৰু অকল ধুবুৰী ডিষ্ট্ৰিক্ট বুলি নহয়, কেইখন ডিষ্ট্ৰিক্টৰ ওপৰত আছে এই ছত্ৰটো, বহুত নাম আছে এই ছত্ৰৰ। ঠিক আছে, তো আমি ইমান বেছি নাজানো, কাৰণ এইখিনি বিষয়ে এতিয়াও শুনা নাই কাৰোৰ পৰা। ঠিক আছে, তো আজি দেখুৱাব নোৱাৰিলোঁ বেছি, কাৰণ আহাতে লেট হৈ গ'ল। মানুহ হৈছে, কিন্তু আমাৰ আহাতে লেট হ'ল, আৰু লকডাউনৰ কাৰণে বেছি মানুহ হোৱা নাই। আৰু যিখন পিতলৰ ৰথ আছিল, এইখন 7 পাক ঘূৰাইছিল এই মন্দিৰৰ চাৰিওফালে, কিন্তু পাৰ্মিশ্যন দিয়া নাই বোলে এইবাৰ, সেইকাৰণে ঘূৰা নাই। তো ফ্ৰেণ্ডছ, আজি
ভিডিঅ'খন ভাল নহ'ল কাৰণ ভাবিছিলোঁ অলপ মানুহ চানুহ থাকিব, কিন্তু মানুহো নাই। আৰু যিয়ে নহওক সৰু হ'লেও এটা ভিডিঅ' বনালোঁ, ঠিক আছে।